Hello everyone, welcome to my YouTube channel Assamese Beauty Tips. আজি মই এই ভিডিওটোত আমি চুলিত কেনেকৈ শ্যাম্পু ব্যৱহাৰ কৰিব লাগে লগতে কি শ্যাম্পু ব্যৱহাৰ কৰিলে আমাৰ চুলি কোছা মজবুত হয় তাৰ বিষয়ে আলোচনা কৰিম। ভিডিওটো অকণো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈ চাব। লগতে আমাৰ চেনেলটো লাইক, শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব। বন্ধু-বান্ধৱীসকল, শ্যাম্পু হৈছে আমাৰ মূৰৰ ছাল আৰু চুলি পৰিষ্কাৰ কৰা এবিধ প্ৰসাধন। ই আমাৰ চুলিৰ গুৰিৰ পৰা লেতেৰা আৰু মৃত কোষবোৰ চাফা কৰি চুলিৰ গুৰি মজবুত কৰে। আমাৰ চুলিৰ দীৰ্ঘ জীৱন নিৰ্ভৰ কৰে শ্যাম্পুৰ ওপৰত। সো আমি শ্যাম্পু কৰাৰ আগতে আমাৰ চুলিৰ প্ৰকৃতি গঠন কেনেকুৱা জানি লৈ আমি শ্যাম্পু ব্যৱহাৰ কৰিব লাগে। কিয়নো আমাৰ সকলো মানুহৰে চুলিৰ গঠন আৰু প্ৰকাৰ একে নহয়। যেনে কিছুমানৰ অইলি, কিছুমানৰ ড্ৰাই আৰু কিছুমানৰ নৰ্মেল হ'ব পাৰে। গতিকে চুলিৰ লগত আমি নিমিলা শ্যাম্পু ব্যৱহাৰ কৰিলে আমাৰ চুলি কোছা ভাল হোৱাৰ সলনি বেয়াহে হ'ব। সৌন্দৰ্য চৰ্চাত শ্যাম্পুৰ ব্যৱহাৰ কেতিয়া কৰিব লাগে তাৰ কোনো নিৰ্দিষ্ট সময় নাই। কিন্তু আমাৰ প্ৰায় প্ৰতিদিনে যদি কাৰোবাৰ চুলিখিনি লেতেৰা হোৱা দেখা যায় তেতিয়া হ'লে চুলিখিনি শ্যাম্পু কৰিব লাগে। সদায় ধূলি-বালিৰ লগত থকা মানুহে প্ৰতিদিনে চুলি ভালদৰে ধুব লাগে। কিন্তু তেওঁলোকে এটা কথা মনত ৰখা উচিত যে মূৰ ধুতে শ্যাম্পুৰ পৰিমাণ সদায় কমকৈ ল'ব লাগে। শ্যাম্পুৰ পৰিমাণ বেছি হ'লে চুলিত থকা তেলৰ আৱৰণখন আমাৰ সোনকালে নষ্ট হৈ যাব পাৰে। সেইকাৰণে শ্যাম্পু কৰাৰ পিছত আমি বেছিকৈ পানীৰে চুলিখিনি আগৰ পৰা গুৰিলৈকে ভালকৈ ধুই দিব লাগে। বন্ধু-বান্ধৱীসকল, এতিয়া আহিছোঁ আমি মূৰত শ্যাম্পু কেনেদৰে ব্যৱহাৰ কৰিব লাগে। যদিও আমি সকলোৱে কম বেছি পৰিমাণে শ্যাম্পু ব্যৱহাৰ কৰোঁ, কিন্তু তাৰ সঠিক ব্যৱহাৰ আমি ভালদৰে নাজানো। তাৰ ফলস্বৰূপে আমাৰ চুলিখিনি ভাল হোৱাৰ সলনি বেয়া হোৱাহে দেখা যায়। সঠিক শ্যাম্পুৰ ব্যৱহাৰে আমাৰ চুলিখিনি মুলায়ম, কোমল আৰু উজ্জ্বল কৰি ৰাখে। আমি বহুতে ডাইৰেক্ট মূৰত শ্যাম্পু ঢালি দি জোৰকৈ ঘঁহি দি পিছত পানীৰে ধুই দিওঁ। এনেকুৱা কৰিলে আমাৰ চুলি বহুতো অনিষ্ট সাধন হয়, লগতে চুলি ছিগে, ফাটে আৰু সৰি যোৱা দেখা যায়। কিছুমানে আকৌ হাতৰ তলুৱাত বেছিকৈ শ্যাম্পু লৈ তালুত জোৰকৈ ঘঁহি দি মূৰটো চাফা কৰে। এনেকুৱা কৰাটো একেবাৰে সমীচীন নহয়। এনে কৰাৰ ফলত আমাৰ চুলি কোছা সপলাকৈ যাব পাৰে, লগতে পকিব আৰম্ভ কৰে। এনে কৰিলে চুলিৰ গুৰিৰ পৰা শ্যাম্পুবোৰ ভালদৰে পৰিষ্কাৰ নহয়। যিহেতু আমি বজাৰৰ পৰা পোৱা কেমিকেলযুক্ত শ্যাম্পু ব্যৱহাৰ কৰোঁ, এইবোৰ চুলিৰ কাৰণে বহুতো ক্ষতিকাৰক হয়। সো আমি শ্যাম্পু ব্যৱহাৰ কৰাৰ সঠিক পদ্ধতি জানিব লাগে। প্ৰথমে আমি চুলি কোছা আগৰ পৰা গুৰিলৈকে প্লেইন পানীৰে ভালদৰে ধুই ল'ব লাগে। নেক্সট আমি এটা মগত প্ৰয়োজন অনুসৰি শ্যাম্পু দি লগত এগিলাচ পানী মিক্স কৰি ভালদৰে চুলি গুৰিৰ পৰা আগলৈকে লগাব লাগে। তাৰপিছত আঙুলিৰে লাহে লাহে মাছাজ কৰি ভালদৰে ধুই দিব লাগে। মনত ৰাখিবলগীয়া কথাটো হ'ল যে আমি মূৰ ধুওঁতে সদায় নৰ্মেল পানী ব্যৱহাৰ কৰিব লাগে। গৰম পানী কেতিয়াও ইউজ কৰিব নালাগে। গৰম পানী ব্যৱহাৰে আমাৰ চুলি কোছা ৰাফ, শুকান, উজ্জ্বলতা নোহোৱা কৰে। ইয়াৰ উপৰিও হাই প্ৰেছাৰ থকা মানুহে মূৰত গৰম পানী ইউজ কৰাটো একেবাৰে সমীচীন নহয়। বন্ধু-বান্ধৱীসকল, এতিয়া আহিছোঁ কোনবোৰ শ্যাম্পু আমাৰ চুলিৰ কাৰণে উপযোগী। 1 নম্বৰ, স্বাভাৱিক বা নৰ্মেল চুলিৰ কাৰণে আমি একেবাৰে পাতল, কোমল, মাইলযুক্ত শ্যাম্পু ব্যৱহাৰ কৰিব লাগে। এনেকুৱা শ্যাম্পুত কমকৈ ফেন ওলায়। এনেকুৱা চুলিত সপ্তাহত 2 দিন বা 3 দিন শ্যাম্পু কৰিব লাগে। 2 নম্বৰ, শুকান বা ড্ৰাই চুলিত আয়ুৰ্বেদিকযুক্ত বা ভেষজযুক্ত শ্যাম্পু ব্যৱহাৰ কৰিব লাগে। সপ্তাহত এদিন শ্যাম্পু কৰিব লাগে। মূৰ ধোৱাৰ আগদিনা সঠিক মানদণ্ডযুক্ত হেয়াৰ অইল কুহুমীয়া গৰম কৰি মাছাজ কৰিব লাগে। পিছত শ্যাম্পু কৰি ধুই দিব লাগে। 3 নম্বৰ, অইলি বা তেলেতীয়া চুলিত এনি টাইম অইলি ভাৱ এটা লাগি থাকে। চুলিত ধুলেও অইলি ভাৱটো একেবাৰে আঁতৰি নাযায়। এনেকুৱা চুলিত উফিৰ সমস্যা বহুতো হয়, লগে লগে মুখত খালমন উঠাৰ সমস্যাও আহি পৰে। সেয়ে এনেকুৱা চুলি সপ্তাহত 4 বা 5 দিন ধুব লাগে। এনেকুৱা চুলি পটককৈ সৰি যাব পাৰে বা পকিব পাৰে। এনেকুৱা চুলিত বেছি ফেন ওলোৱা শ্যাম্পু ব্যৱহাৰ কৰিব লাগে। ইয়াৰ বাহিৰেও ঘৰতে জেতুকা পাত শুকুৱাই গুড়ি কৰি চাহপাতৰ পানীৰ লগত মিক্স কৰি দৈ আৰু কণী এটা দি সপ্তাহত এদিন লগাব লাগে। 1 ঘণ্টা ৰাখি পিছত শ্যাম্পু কৰি ধুই দিব লাগে। ভাল ফল এটা পাব। বন্ধু-বান্ধৱীসকল, আজিলৈ ভিডিওটো বেছি দীঘলীয়া নকৰোঁ। ভিডিওটো ইয়াতে সামৰিছোঁ। ভিডিওটো আপোনালোকে শেষলৈ চোৱাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ।